নমস্কাৰ। আজি ভিডিঅ'টো মই এই কাৰণে বনালোঁ, বিয়াৰ আগত মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হৈ থকা সময়ত বয়ফ্ৰেণ্ডবোৰে গাৰ্লফ্ৰেণ্ডবোৰক এনেকৈ সোধে, জানো ভাত খালানে, বা আই লাভ ইউ প্ৰতিটো মেছেজত, বা জানুৰ কেৱল খবৰে লৈ থাকে, মানে গাৰ্লফ্ৰেণ্ডৰ খবৰ। কিন্তু বিয়াৰ পিছত কথা যে অলপ বেলেগ হৈ যায়। জানো মোৰ এইটো কাপোৰটো, জানো বুলিও নকয় চাগে, এইটো মোৰ কাপোৰটো আজি ধুই দিবাচোন, বা ভাতটো কিয় ইমান দেৰি হ'ল, সেইবিলাক ধৰণৰহে কথা হয়। এইটো নুসুধে যে মানে ৱাইফজনীয়ে ভাত খাইছেনে নাই, বা কিবা কৰিছেনে নাই, বা আই লাভ ইউ শব্দটো ক'ব, এইবিলাক দূৰৰে কথা। যি ক'লে একদম মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হৈ থকা সময়তে ক'লে। সেইকাৰণে মই আজি কি ভাবিলোঁ, ৱাইফক আজি প্ৰপ'জ কৰিম বুলি এক ঠাইত লৈ আহিছোঁ। তাই আছে অলপ দূৰত আছে, ৱাইফে গম নাপায় মই প্ৰপ'জ দিম বুলি। তাই চেল্ফি উঠি আছে, মই প্ৰপ'জ দিম। টুটু এক মিনিট আহচোন, এক মিনিট। নিয়ালো এটা কথা আছিলে, তাতে থাকা। এই ব্লগ বনাম দিয়া আৰু এই হেৰি আই লাভ ইউ। এতিয়া মোক এনচাৰটো লাগে। আই লাভ ইউ কৈছোঁ, এতিয়া এনচাৰটো লাগে, সেইটো নাজানো আৰু। কিয় মই তোমাক ইমান ভাল পাওঁ, সঁচাকৈ বহুত ভাল পাওঁ। এইয়া মিছা কথা বুলি ক'লে কেনেকৈ হ'ব? সঁচাটোহে কৈছোঁ মই, সঁচা কৈছোঁ মই। প্ৰপ'জেলটোৰ এই ৰিপ্লাই দিয়া। এনেই অলপ বাৰু। ৰিজেক্ট কৰিলে কেনেকৈ হ'ব? একচেপ্ট কৰিবই লাগিব, একচেপ্ট কৰিব লাগিব। আই লাভ ইউ। তাৰপিছত আৰু মই তোমাক বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। বিয়াৰ আগত যিমান ভাল পাইছিলোঁ তাতকৈ আৰু ডাবলতকৈ ট্ৰিপুলতকৈ একদম মানে মাল্টিপ্লাই যিমান কৰি জানো মানে নাই আৰু একদম। হয় নেকি? গম পাম বাৰু, ঠিক আছে। কি কাম এতিয়া? প্ৰপ'জেল একচেপ্টেড। আছোঁ, মই তোমাৰ লগত সদায় আছোঁ। দে হ'ব দে। সদায় যদি এনেকুৱা হৈ থাকিলা হয়, আজি হ'ব আৰু যিকেইদিন থাকোঁ ভালদৰে থাকিব লাগে। জীৱন দুদিনীয়া, সেইটোৱে জীৱন দুদিনীয়া, আৰু থকা দিনকেইদিন সকলোৱে ভালদৰে থাকিব লাগে। প্ৰপ'জেল একচেপ্ট কৰিছোঁ। অ'কে, ধন্যবাদ, থেংক ইউ। গিফ্টটো নাই কিন্তু এতিয়া। গিফ্টটো দিব লাগিব দেই। হ'ব দে। এতিয়া এটা কথা কি, বিয়াৰ পিছত ৱাইফবিলাকে হাজবেণ্ডটো বা বাচ্ছাটোৰ বাহিৰে আৰু আন কোনো নাথাকে। তেওঁলোকৰ নিজৰ মৰমৰ ঘৰখন, সৰুতে উমলা ঘৰখন এৰি থৈ কিনে এখন যিমান হ'লেও, যিমান চিনাকি হওক, বহুত বছৰ পুৰণি ভাল পোৱাই হওক, আল্টিমেটলি এখন অচিনাকি ঘৰলৈকেই অহাৰ নিচিনা হয়। আমি যদি অকণমান মৰম দিওঁ, তেতিয়া আমাৰ কাৰণে জীৱনটোও দিব পাৰে। গতিকে সকলোৱে আপোনালোকৰ নিজৰ ৱাইফজনীক এবাৰ মৰম কৰি চাওকচোন, এবাৰ বুজ লওকচোন তেওঁ কি খাইছে, কি নাখাইছে।